জয়াই এখন ফ্ৰেণ্ড মোৰ নাম জিতুল ৰাভা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। ফ্ৰেণ্ড আজি এইটো ভিডিঅ'ত দেখুৱাই দি আছোঁ আপোনালোকক যে ইউটিউবত ভিডিঅ' আপলোড কেনেকৈ সঠিক নিয়মত আপোনালোকে আপলোড কৰিব পাৰিব। চ' ফ্ৰেণ্ড ইউটিউবত আপলোড কৰা দুটা অপশ্যন আছে। এটা হৈছে ইউটিউব এপ্লিকেশ্যনৰ পৰা আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব আৰু এটা আছে ক্ৰম ব্ৰাউজাৰৰ পৰা আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব। ক্ৰম ব্ৰাউজাৰৰ পৰা যেতিয়া নেকি আপোনালোকে ভিডিঅ' আপলোড কৰিব তেতিয়া তাত কিছুমান অপশ্যন পোৱা যায়। আপোনাৰ ভিডিঅ'ৰ লেংগুৱেজ কি, তাৰপিছত আপোনাৰ এনি স্ক্ৰীন, তাৰপিছত আপোনাৰ আই বটন সেইবিলাক লগাব পৰা যায়। ঠিক আছে, এনেকুৱা ধৰণৰ বহুতখিনি অপশ্যন পোৱা যায়। আৰু যেতিয়া নেকি আপোনালোকে ইউটিউব এপ্লিকেশ্যনৰ পৰা যেতিয়া নেকি আপোনালোকে আপলোড কৰিব তেতিয়া তাত কিছুমান তেনেকুৱা ধৰণৰ অপশ্যনবিলাক পোৱা নাযায়। ঠিক আছে, চ' ফ্ৰেণ্ড আপোনালোকক মই আজি এইটো ভিডিঅ'ত ক্ৰম ব্ৰাউজাৰৰ পৰা আপোনালোকে ভিডিঅ' আপলোড কৰি দেখুৱাই দি আছোঁ আৰু ইউটিউব এপ্লিকেশ্যনৰ পৰা আপোনালোকে ভিডিঅ' আপলোড কৰি দেখুৱাই দি আছোঁ। চ' ফ্ৰেণ্ড আপোনালোক যেতিয়া নেকি পদ্ধতি ভাল লাগে সেই পদ্ধতিত আপোনালোকে ভিডিঅ' আপলোড কৰিব। কিছুমানে ফ্ৰেণ্ড আছে যেতিয়া নেকি য়েছৰ জেগাত নোৰ জেগাত য়েছ কৰি ৰাখি দিয়ে, যাৰ নেকি ফলত আপোনালোকৰ কমেণ্ট ছেকশ্যনটো বন্ধ হৈ থাকে। আৰু কমেণ্ট ছেকশ্যন যেতিয়া নেকি আপোনাৰ বন্ধ হৈ যাব তেতিয়া আপোনালোকৰ ভিডিঅ'বোৰ ৰেচবিলাক কমি থাকে। চ' ফ্ৰেণ্ড আজি মই আপোনালোক সঠিক পদ্ধতিত কেনেকুৱা ধৰণৰ আপলোড কৰে মই আজি এইটো ভিডিঅ'ত দেখুৱাই দি আছোঁ। ফ্ৰেণ্ড ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখক, কাৰণ আমাৰ এনেকুৱা ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ নটিফিকেশ্যন যেন আপোনালোকে পাই থাকে। ফ্ৰেণ্ড আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ড দেখিছে এইটো ক্ৰম ব্ৰাউজাৰ, আমি ক্ৰম ব্ৰাউজাৰত আহি গৈছোঁ। এইটো ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত এতিয়া চাৰ্চ কৰি ল'ব ফ্ৰেণ্ড ইউটিউব, YOUTUBE ইউটিউব। এইটো দেখিছে আপোনালোকে ইউটিউব ডেস্কটপ চাইট ক্ৰম। ঠিক আছে, এইটোত আপোনালোকে এনেকুৱাকৈ আহিব, তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ড এইটো দেখিছে ইউটিউব। ঠিক আছে, সেইটো ইউটিউবত আপোনালোকে ক্লিক কৰি দিব। ফ্ৰেণ্ড দেখিছে আপোনালোকে ডেস্কটপ চাইট খুলি আহিছে আমাৰ। ঠিক আছে, তো আমি এইটো হৈছে ক্ৰিয়েট। ঠিক আছে, আপোনাৰ এইটো লগো আছে, এতিয়া ক্ৰিয়েট লিখি আছে, এইটো প্লাছ চিনৰ। ঠিক আছে, তাতে আমি ক্লিক কৰি দিব লাগিব। তাৰপিছত ফ্ৰেণ্ড এইটো ভিডিঅ' আপলোড। ঠিক আছে, এইটো দেখিছে ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ফ্ৰেণ্ড এইটো দেখিছে চিলেক্ট ফাইল। ঠিক আছে, এইটো চিলেক্ট ফাইলত আপোনালোকে ক্লিক কৰি দিব। এইটো ফাইল দেখিছে আপোনালোকে, সেই ফাইলত আপোনালোকে ক্লিক কৰি দিব বাছ। তাৰপিছত আপোনাৰ এইটো 3 লাইন আছে, 3 লাইনত ক্লিক কৰি দিব। তাৰ তলত আহিব অলপমান, এইটো গেলাৰী আছে, গেলাৰীত ক্লিক কৰি দিব ফ্ৰেণ্ড। তাৰপিছত আমি এইটো ভিডিঅ' আপলোড কৰি দেখুৱাই দি আছোঁ আপোনালোক। এইটো ঠিক আছে ফ্ৰেণ্ড, আপলোড হৈ আছে, এই আপলোড হৈ গ'ল। ঠিক আছে, এতিয়া আমি ইয়াতে কিমান অপশ্যন আছে আপোনালোক দেখুৱাই দি আছোঁ। এতিয়া প্ৰথমতে আছে আপোনাৰ টাইটেল। ঠিক আছে, এটা টাইটেল লিখিব লাগিব আপোনালোকে। ঠিক আছে, আপোনাৰ যিকোনো টাইটেল দিব পাৰিব। ঠিক আছে, এটা টাইটেল। তাৰপিছত আপোনাৰ এইটো ডিছক্ৰিপশ্যন। ঠিক আছে, ডিছক্ৰিপশ্যন বক্সটো ইয়াতে আপোনাৰ ডিছক্ৰিপশ্যন লিখিব পাৰিব। তাৰপিছত এইটো হৈছে থাম্বনেল আমাৰ। ঠিক আছে, এইটো থাম্বনেল। তো থাম্বনেল আমি ক্লিক কৰি দিলোঁ। ফ্ৰেণ্ড আপোনাৰ যদি চেনেলটো যদি ভেৰিফাই হোৱা নাই তেতিয়াহ'লে আপোনালোকে এইটো ভেৰিফাই লিখা আছে দেখিছে, তো আপোনালোকে ক্লিক কৰি দিব। ফ্ৰেণ্ড আমাৰ এইটো খুলি আহিছে। তাৰপিছত আমি চাব এইটো আছে চিলেক্ট ইয়ৰ কাণ্ট্ৰি। ঠিক আছে, আমাৰ ইণ্ডিয়া। ফ্ৰেণ্ড আমাৰ ইয়াতে ফোন নম্বৰ লিখিব লাগিব, ফোন নম্বৰ দি দিছোঁ। তো আমি ফোন নম্বৰটা দি দিছোঁ। আপোনাক এটা মেছেজ দিব, টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড। ঠিক আছে, আমি তাতে টিক মাৰ্ক দি আছে। তো আমি এতিয়া গেট কোড লিখা আছে, এইটো ক্লিক কৰি দিব লাগিব। ঠিক আছে, ভেৰিফিকেশ্যন কোড আহি গৈছে আমাৰ, এইটো 934646। ঠিক আছে, এতিয়া আমি 934646 ভেৰিফিকেশ্যন কোডটো মাৰি দিলোঁ। তাৰপিছত ছাবমিট আছে, ছাবমিট ক্লিক কৰি দিব বাছ, হৈ গ'ল, ভেৰিফাই হৈ গ'ল। ঠিক আছে, এতিয়া আপোনালোকে থাম্বনেলটো লগাব পাৰিব ধুনীয়াকৈ। ঠিক আছে, য'তেখিনি হওক আপোনাৰ YT ষ্টুডিঅ' হওক বা ক্ৰম ব্ৰাউজাৰতে হওক, য'তেখিনি হওক আপোনালোকে থাম্বনেলটো লগাব পাৰিব। ঠিক আছে, তো এতিয়া আমি বেক আহিব লাগিব। ঠিক আছে, তো আমাৰ এতিয়া ভেৰিফাই হৈ গৈছে আমাৰ এইটো ইউটিউব চেনেলটো। এতিয়া আমি থাম্বনেলটো ধুনীয়াকৈ লগাব পাৰিম ফ্ৰেণ্ড। এইটো থাম্বনেল আছে, থাম্বনেলত আপুনি এতিয়া ক্লিক কৰি দিব বাছ। এতিয়া গেলাৰী আছে, গেলাৰীত যাব। গেলাৰীত যোৱাৰ পিছত আপোনালোকে থাম্বনেল যেতিয়া নেকি থাম্বনেল লগাব বিচাৰিছে তো সেইটো থাম্বনেলটো আপোনালোকে লগাই দিব। চ' ফ্ৰেণ্ড মই এইটো থাম্বনেল এটা এনেই লগাই দিছোঁ, পিকচাৰ দি দিছোঁ। ঠিক আছে, এইটো পিকচাৰ দি দিলোঁ মই। তো আপোনালোকে দেখিছে থাম্বনেল হৈ গ'ল আমাৰ। ঠিক আছে, থাম্বনেলটো ছেট হৈ গ'ল। এতিয়া আমি তাৰপিছত ফ্ৰেণ্ড এইটো আপোনাৰ ভিডিঅ'টো সৰু বাচ্চাৰ হয় নে নহয়, তো যদি আপোনাৰ সৰু বাচ্চা নহয় তেতিয়াহ'লে নো ইটছ নট লিখি এতিয়া ক্লিক কৰি দিব বাছ, হৈ গ'ল। ঠিক আছে, তাৰপিছত ফ্ৰেণ্ড এইটোত ক্লিক কৰিব আপোনালোকে। এইটোত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ড এনেকুৱাকৈ আহিব আৰু অপশ্যন পাই যাব আপোনালোকে। এইটো টেগ আছে, আপোনালোকে টেগ দিব পাৰিব এইটো। ঠিক আছে, এইটো টেগ লিখা আছে এইটোত।
এইটো টেগ দি দিব আপোনালোকে ঠিক আছে তাৰপিছত তলতে আপোনাৰ ভিডিঅ'ৰ লেংগুৱেজ কি হিন্দী হ'লে হিন্দী এছামিছ হ'লে এছামিছ কৰি দি দিব ঠিক আছে এটা ভিডিঅ' লেংগুৱেজ আপোনালোকে দেখিছে বাকীবিলাক আপোনালোকে একো কৰিব নালাগে আপোনাৰ এইটো ভিডিঅ' এইটো আপোনাৰ ৰেকৰ্ডিং ডেট দি আছে এইটো আপোনাৰ দিব পাৰে নিদিব পাৰে ঠিক আছে আপোনাৰ নিদিও চলে কথা আপোনাৰ ভিডিঅ'ৰ লোকেশ্যন আছে আপোনাৰ ঠিক আছে ভিডিঅ'ৰ আপোনাৰ লোকেশ্যনটো দিব পাৰে এইটোত ঠিক আছে তাৰপিছত আপোনাৰ তলত আহিব তাৰপিছত ফ্ৰেণ্ড এইটো আছে আপোনাৰ লাইচেন্স ঠিক আছে ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেন্স ঠিক আছে তো ষ্টেণ্ডাৰ্ড ইউটিউব লাইচেন্স যদি আপোনালোকে চিলেক্ট হৈ থাকে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো কোনো বেলেগ ব্যক্তি আপোনাৰ ইউজ কৰিব নোৱাৰিব তো তাৰপিছত এনেকৈ তলত আৰু আহিব অলপ এইটো কেটেগৰী দি আছে আপোনাৰ ভিডিঅ'টো কি কেটেগৰী কোনটো কেটেগৰী হয় তো আপোনাৰ এইটো কেটেগৰী চয়েস কৰি আপোনালোকে দি দিব ঠিক আছে আপুনি গেমিং হ'লে গেমিং তো স্পৰ্ট হ'লে স্পৰ্ট তাৰপিছত আপোনাৰ মিউজিক হ'লে যি আপোনাৰ যিটো কেটেগৰী সেই কেটেগৰী সিলেক্ট কৰি দিব এটা ঠিক আছে তো মই টেকনিক্যাল দি দিলোঁ সায়েন্স এণ্ড টেকনিক্যাল ঠিক আছে তাৰপিছত এইটো দেখিছে নেক্সট আপোনালোকে ক্লিক কৰি দিব এইটো আপোনালোকে দেখিছে এন স্ক্ৰীন সেইটো আপোনালোকে এন স্ক্ৰীনো লগাব পাৰিব ঠিক আছে এটা আছে এড কাৰ্ড ঠিক আছে তো আপোনালোকে মানে কি এইটো আই বটন ঠিক আছে আই বটন লগাই দিব পাৰিব আপোনালোকে ইয়াতে তাৰপিছত ফ্ৰেণ্ড এইটো নেক্সট আছে তলত আৰু এইটো নেক্সটটো ক্লিক কৰি দিব নেক্সটটো ক্লিক কৰাৰ পিছত ফ্ৰেণ্ড এইটো দেখিছে আপোনালোকে প্ৰাইভেট হ'লে প্ৰাইভেট কৰি থৈ দিব আনলিষ্ট হ'লে আনলিষ্ট কৰি থৈ দিব পাব্লিক যদি কৰিব বিচাৰিছে তো পাব্লিক কৰি থৈ দিব ঠিক আছে তো মই প্ৰাইভেট কৰি ৰাখি দি দিওঁ ভিডিঅ'টো ঠিক আছে তাৰপিছত ফ্ৰেণ্ড আপুনি এইটো সেভ আছে সেই সেভ কৰি দিব তো আমাৰ ভিডিঅ' আপলোড হৈ গ'ল ফ্ৰেণ্ড ক্ৰম ব্ৰাউজাৰৰ পৰা এতিয়া আমি ইউটিউব এপ্লিকেশ্যনৰ পৰা আপলোড কৰিম ফ্ৰেণ্ড এতিয়া আমাৰ ইউটিউবটো আমি অন কৰি ল'লোঁ অন কৰি লোৱাৰ পিছত আপোনালোকে এইটো প্লাছ চিন দেখিছে এইটো ডক্টৰ চিন এইটোত ক্লিক কৰি দিব আপোনালোকে ক্লিক কৰাৰ পিছত ফ্ৰেণ্ড এতিয়া দেখা হৈছে আপলোড এ ভিডিঅ' তাৰপিছত ক্ৰিয়েট এ শ্বৰ্ট ভিডিঅ' তো গ'ল আপোনালোকে কৰিব পাৰিব আপলোড এ ভিডিঅ' তাতে ক্লিক কৰি দিব ফ্ৰেণ্ড এতিয়া আমাৰ গেলাৰীটো খুলি আহিছে আপোনালোকে যেতিয়া নেকি ভিডিঅ' আপলোড কৰিব বিচাৰিছে তো সেইটো ভিডিঅ' আপোনালোকে আপলোড কৰিব পাৰিব তো মই এইটো আপলোড কৰি দিছোঁ ঠিক আছে এইটো ভিডিঅ' আৰু নেক্সট কৰি দিব তাৰপিছত আপোনাৰ এইটো ক্ৰিয়েট এ টাইটেল তাৰমানে আপোনাৰ ভিডিঅ'ৰ টাইটেলটো দিব লাগিব ইয়াতে আপোনাৰ ভিডিঅ'ৰ নামটো তাৰ এইটো ডিছক্ৰিপশ্যন আছে ডিছক্ৰিপশ্যন আপোনালোকে লিখি ল'ব এইটো ডিছক্ৰিপশ্যনটো তো ইয়াতে আপোনাৰ প্ৰাইভেট নে আপোনাৰ আনলিষ্ট কৰি থ'ব নাই কি পাব্লিক ডাইৰেক্ট পাব্লিক কৰিব তো আপোনালোকে প্ৰথমতে প্ৰাইভেটে কৰি থৈ ৰাখি দিব কমপ্লিট নোহোৱালৈকে ঠিক আছে আপোনালোকে এতিয়া দেখিছে ইউটিউব এপ্লিকেশ্যনৰ পৰা ভিডিঅ' আপলোড কৰিলে বহুতখিনি অপশ্যনবিলাক নাপাওঁ ঠিক আছে তো আপোনালোকে সেইবাবে ক্ৰম ব্ৰাউজাৰৰ পৰা আপোনালোকে আপলোড কৰিব ফ্ৰেণ্ড ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিলে তো লাইক কৰি দিয়ক আৰু যদি আপোনালোকৰ যে মনত যদি কিবা কুৱেশ্যন আছে তেতিয়াহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাই দিয়ক তো আমি আপোনালোকক ৰিপ্লাই কৰাৰ কাৰণে আমি চেষ্টা কৰিম ফ্ৰেণ্ড আমি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ জয় আই অসম